নমস্কাৰ ধৈৰ্য হাসপৰ অন্য এটা ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো আজি লৈ আহিছো খুব ধুনিয়া ধুনিয়া সেলফ বৰ্ডাৰ প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন হয় খুব ধুনিয়া হয় যদি আপোনালোকৰ ইয়াৰ ভিতৰত ভাল লাগে তেনেহলে কন্টাক্ট কৰিবলৈ নাপাহৰিব আৰু লগতে কওঁ প্ৰথমে কওঁ যি সকলে এতিয়ালৈ পেজটো ফলো কৰা নাই ফলো কৰি লব এতিয়া মই দেখুৱাই দিও কাপোৰ কেজোৰ ধুনিয়াকে আৰু আপোনালোকে চাই যাওক প্ৰথমে এজোৰ দেখুৱাবলৈ লৈছো স কালাৰটো বহুত বেছি ধুনিয়া ৰেড আৰু ইয়েলো কালাৰে ফুল বসা আছে হুটাৰে কাম কৰা হয় খুব ধুনিয়া হয় মই মেলি দেখুৱাই দিছো কাপোৰজোৰ সক সাদৰখন হ'ব এনেদৰে দুই লাইন আছে দুটা লাইন সেল বৰ্ডাৰৰ কাম কৰা হৈছে দুটা লাইন এনেদৰে ফুল বাছি দিয়া হৈছে খুব ধুনিয়া হয় কাপোৰজোৰ আৰু ইয়াৰ আঁচলটো এইটো হ'ব আঁচলটো এনেদৰে থাকিব আৰু মাজত এনেদৰে বুটা বাছি দিয়া হৈছে খুব ধুনিয়া হয় আৰু মেখেলাখন হ'ব এনেদৰে আছে মেখেলাখনো আঠুৰ ওপৰলৈকে ফুল আহিব আৰু ঘনকে আছে দেখিছেনে ফুলবিলাক ঘনকে আছে আৰু ব্লাউজ পিসটো হ'ব এইটো আৰু ব্লাউজ পিসটো এনেদৰে থাকিব সক এটা পাৰি থাকিব খুব ধুনিয়া হয় পাৰিটো ডাঙৰকে আছে এই কাপোৰজোৰ খুব ধুনিয়া হয় যদি আপোনালোকৰ ভাল লাগে এই কাপোৰজোৰ লব পাৰিব 3200 ত অল আসাম শিপিং ফ্ৰী 3200 ত লব পাৰিব প্ৰিমিয়াম কোৱালিটিৰ সেলফ বৰ্ডাৰ নুনি কটন হয় খুব ধুনিয়া হয় সব যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বট লবলৈ নাপাহৰিব নেক্সট এজো আনিছো সক কালাৰটো বহুত বেছি ধুনিয়া অকল ইয়েলত ফুল বাছি দিয়া হৈছে খুব ধুনিয়া হয় সক কালাৰটো যে বহুত বেছি ধুনিয়া হয় সেল বৰ্ডাৰ এন্ডাৰ কাম কৰা আছে লতা ডিজাইনত আছে বহুত খিনি ঘন সকসন কামখিনি বহুত ধুনিয়া হয় বহুত ধুনিয়াকে আছে মাজত এনেকুৱা হ'ব সৰু সৰু বুটা আছে ঘনকে আছে আৰু আঁচলটো এইটো হ'ব ধুনিয়া হয় খুব ধুনিয়া হয় কাপোৰজোৰ only 3200 যদি আপোনালোকৰ আৰু ভাল লাগে তেনেহলে স্ক্ৰিনশ্বট লৈ সোনকালে আমাক কন্টাক্ট কৰিব খুব ধুনিয়া হয় সক ইয়েলত ফুল বাছি দিয়া আছে এখন হ'ব মেখেলা আৰু এখন হ'ব চাদৰ খুব ধুনিয়া হয় যদি ভাল লাগে কন্টাক্ট কৰিব এতিয়া লৈ আহিছো হোৱাইটত গ্ৰীন আৰু ৰেডত ফুল বসা আছে খুব ধুনিয়া হয় হুটাৰে কাম কৰি দিয়া হৈছে খুব ধুনিয়া হয় সক বৰ্ডাৰটো এনেদৰে আহিব দুইটা লাইন আহিব দুটা লাইন আছে এটা লাইনো নহয় দুই লাইন দিয়া আছে লতা ডিজাইনত বুটা আৰু মাজত এনেদৰে অকল ঘনকে এনেদৰে বুটা থাকিব গ্ৰীন কালাৰ থাকিব আঁচলটোত অনলি আঁচলতহে আপোনাৰ গ্ৰীন আৰু ৰেডটো আছে ৰেডটো আঁচলত দিয়া হৈছে খুব ধুনিয়া হয় আৰু মেখেলাখন হ'ব এখন মেখেলাখনো আপোনাৰ ওপৰলৈকে ফুল থাকিব এখন হ'ব মেখেলাখনৰ ওপৰলৈকে ফুল থাকিব আৰু ইয়াৰ ব্লাউজ পিসটো হ'ব এইটো সক খুব ধুনিয়া হয় কাপোৰজোৰ যে পিন্ধিলে যে ইমান বেছি ভাল লাগিব কাপোৰজোৰ সকসন খুব ধুনিয়া হয় যদি আপোনালোকৰ ভাল লাগে তেনেহলে সোনকালে কন্টাক্ট কৰিব এবাৰ লৈ আহিছো এটো কালাৰ সক কালাৰটো হয়দে দেখিয়ে পছন্দ হৈছে কালাৰটো যেটো কালাৰ দেখি আছে হেটো কালাৰে হয় সক ইয়েলত বাছি দিয়া হৈছে এটো হৈছে আঁচলখিনি দেখিছেন ইমান ধুনিয়া আৰু বৰ্ডাৰ কামটো সকসন ইমান বেছি ধুনিয়া হয় এখন হ'ব মেখেলা খুব ধুনিয়া হয় সক আৰু মাজত এনেদৰে ধুনিয়াকে বুটা বাছি দিয়া হৈছে আৰু মেখেলাখন মই দেখুৱাই দিছো মেখেলাখন দেখিছেনে এনে ওপৰলৈকে ফুল আছে মেখেলাখন এখন হ'ব আৰু ইয়াৰ ব্লাউজ পিসটো এটো থাকিব ব্লাউজ পিসটো এটো থাকিব আৰু এইখিনি সকসন খুব ধুনিয়াকে আছে ডাঙৰকে আছে খুব ধুনিয়া হয় কাপোৰজোৰ ইয়াসক যদি ভাল লাগে তেনেহলে স্ক্ৰিনশ্বট লৈ লবলে নাপাহৰিব আৰু লগতে কওঁ যি সকলে এতিয়ালৈকে ফলো কৰা নাই প্লিজ সকলোৱে পেজটো ফলো কৰি লব ধুনিয়া ধুনিয়া কাপোৰ চাপৰ বাবে আৰু শেয়াৰ কৰি দিবলৈ নাপাহৰিব শেয়াৰ কৰি দিবলৈ যি সকলে কৰিছে তেওঁলোকলৈ বহুত ধন্যবাদ বহুত আহিছে বহুতে সহযোগিতা আগবঢ়াইছে সেইকাৰণে তেওঁলোকক বহুত ধন্যবাদ জনাইছো আৰু যি সকলে এতিয়ালৈকে কৰা নাই আপোনালোকে প্লিজ সকলোৱে ফলো কৰি লব আৰু আমাৰ দোকানখন চেঞ্জ হৈছে যি সকলে জানে তেওঁলোকেতো গম পাইছে আমাৰ দোকানখন লৈ যোৱা হৈছে সোণাৰী কলেজৰ সন্মুখলে আৰু মই ভিডিঅ' কৰি আছো চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা কথাখাৰ ক'বলৈ পাহৰি গৈছিলো আৰু যদি আপোনালোকৰ ইয়াৰ ভিতৰতে ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বট লৈ কন্টাক্ট কৰিবলৈ নাপাহৰিব আকৌ নেক্সট এটো কালাৰ দেখিছেনে কালাৰটো ইমান মিঠা কালাৰ খুব ধুনিয়া হয় কালাৰটো সকসন কালাৰটো খুব ধুনিয়া হয় মই মেলি দেখাই দিছো ইয়েলো আৰু ব্ল্যাকৰে কাম কৰা হৈছে হুটাত কাম কৰা হৈছে গুণাৰে কাম কৰা নাই সকসন খুব ধুনিয়া হয় ব্ল্যাক আৰু ইয়েলত কাম কৰা হৈছে কালাৰটো বহুত বেছি ধুনিয়া যেটো কালাৰ দেখি আছে হেটো কালাৰে হয় আৰু মেখেলাখন হ'ব এইখন সকসন ইমান ধুনিয়া
যদি আপোনালোকৰ ভাল লাগে তেনেহলে একদম সোনকালে বুকিং কৰিবলৈ নাপাহৰিব আৰু দোকানত আহি যদি চাব বিচাৰে তেনেহলে দোকানত আহিও চাব পাৰিব এখন হৈছে মেখেলা মেখেলাখনো চকচোন খুব ধুনীয়া একদম আঠু ওপৰলৈকে কাম কৰা হৈছে কাম বহুত বেছি ধুনীয়া কামখিনি ধুনীয়া হয় আৰু কামখিনি হেভি হয় এটো হ'ব ব্লাউজ পিসটো কটনত আহিব এখন চক মেখেলাখন হ'ব আৰু এখন হৈছে চাদৰ যদি ভাল লাগে তেনেহলে কন্টাক্ট কৰিবলৈ নাপাব খুব ধুনীয়া হয় দহি বাটি দিয়াৰ পিছত মানে ৰেডি কৰি পিন্ধাৰ পিছতো আৰু বেছি ধুনীয়া লাগিব আৰু এযোৰ লৈ আহিছো গ্ৰেড চক গ্ৰেড ইয়েলো দি কাম কৰা ইমান বেছি ধুনীয়া ইমান হেভি কাপোৰযোৰ একেবাৰে কম মূল্যত দি আছো আপোনালোকে চুই চালে গম পাব বহুত বেছি ধুনীয়া সেইকাৰণে সোনকালে বুকিং কৰিবলৈ নাপাহৰিব ষ্টক লিমিটেড ৰিষ্টকখিনি সোমাইছেহি আগৰখিনি গ'ল এইখিনি চব খুব ধুনীয়া হয় দেখিছা কাম কিমান ধুনীয়া হেভি হয় গ্ৰেড ইয়েলো বহুত বেছি ধুনীয়া মেখেলাখন মই মেলি দেখাই দিছো এ মেখেলা তাৰ পিছতে ব্লাউজ পিসটো এটো হ'ব চক ব্লাউজ পিসটো এটো হ'ব আৰু এখন হ'ব মেখেলা দেখিছানে মেখেলাৰ কাম দেখিছে কিমান ঘনকে আছে বুটাখিনি পাতলকে নাই বহুত ঘনকে আছে দেখিছানে আৰু তলৰ ফালে চক একেবাৰে কম মূল্যত পাই আছে সোনকালে সেইকাৰণে বুকিং কৰিব only 3200 চক খুব ধুনীয়া হয় গ্ৰেড ইয়েলো খুব ধুনীয়া এযোৰ কাপোৰ শেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকে শেয়াৰ কৰিব যিমান পাৰে হিমান শেয়াৰ কৰি দিব আকৌ এযোৰ লৈ আহিছো হোৱাইটত ৰেড আৰু ব্ল্যাক থকা প্ৰায় মহিলাৰে প্ৰিয় হয় হোৱাইটত ৰেড ব্ল্যাক খুব মৰম লাগে কাপোৰযোৰ চক ইমান বেছি ধুনীয়া চাদৰখন এনেদৰে থাকিব চাদৰখন খুব ধুনীয়া হয় আৰু আঁচলটো দেখুৱাই দিছো এটো হ'ব আঁচল এনেদৰে থাকিব আৰু মাছ ভাগত এনেদৰে থাকিব ৰেড ব্ল্যাক আৰু এইখন হৈছে মেখেলাখন চক একদম ওপৰলৈকে কাম কৰা হৈছে একদম ঘনকে কাম কৰা হৈছে তাৰ পিছতে এটো হৈছে ব্লাউজ পিস মেখেলাখন এখন হ'ব আৰু চাদৰখন এইখন ব্লাউজ পিস দেখুৱাই দিলো সিম্পলত থাকিব যদি ভাল লাগে তেনেহলে সোনকালে বুকিং কৰিবলৈ নাপাহৰিব খুব ধুনীয়া কাপোৰযোৰ নেক্সট দেখুৱাই দিছো এযোৰ সৰ ব্লুড হোৱাইট কালাৰ খুব ধুনীয়া কাপোৰ এযোৰ একদম সিম্পলত যি সকলে বিচাৰে তেওঁলোকৰ কাৰণে একদম সিম্পলত এচক কালাৰো খুব ধুনীয়া হয় কাপোৰযোৰ পিন্ধি বহুত বেছি ভাল পাব কাপোৰযোৰ খুব ধুনীয়া হয় সব ইয়াত হোৱাইটত কাম কৰা হৈছে আৰু সাইড পাৰিটো এনেদৰে আছে আৰু আঁচলটো হ'ব এইটো তাৰ পিছত মেখেলাখন থাকিব এইখন থাকিব খুব ধুনীয়া হয় তাৰ পিছত ব্লাউজ পিসটো হ'ব এইটো এই কাপোৰযোৰ অকমান সিম্পলত আছে খুব ধুনীয়া হয় যদি লব বিচাৰে তেনেহলে সোনকালে যোগাযোগ কৰিব সো স্ক্ৰিনশ্বটটো লৈ লব খুব ধুনীয়া হয় আৰু ইয়াৰ কামখিনি এনেদৰে আছে চক এই হটাৰে কাম কৰা হৈছে হেখৰ এযোৰ দেখুৱাইছো খাকি কালাৰত আছে ৰেড ব্ল্যাক খুব ধুনীয়া হয় খাকি কালাৰ আছে চকচোন কালাৰটো দেখি হসেগে ভাল লাগি গৈছে কালাৰটো খুব ধুনীয়া হয় এয়া চক বৰ্ডাৰ সেম ডিজাইন হয় বৰ্ডাৰ এনেদৰে থাকিব আসল মাজত এনেদৰে ৰেড ব্ল্যাকত বুটা থাকিব মেখেলাখন এইখন থাকিব মেখেলা একদম আঠু ওপৰলৈকে এনেদৰে বুটা থাকিব সব ৰেড ব্ল্যাকৰে থাকিব বুটাবোৰ এনেদৰে থাকিব আৰু ব্লাউজ পিসটো হ'ব এইটো খুব ধুনীয়া হয় কাপোৰযোৰ যদি আপোনালোকে লব বিচাৰে তেনেহলে সোনকালে কন্টাক্ট কৰিব আৰু যি সকলে এতিয়াও মোৰ পেজটো ফলো কৰা নাই প্লিজ সকলোৱে ফলো কৰি দিব আৰু কনজুস নকৰি অকমান লাইক এটা মাৰিবলৈ নাপাহৰিব সকলোৱে ভিডিওবোৰ চাই কিন্তু লাইক এটা নকৰে প্লিজ সকলোৱে লাইক এটা কৰি দিব মোৰো ভাল লাগে তেতিয়া আকৌ ধুনীয়া কাপোৰ লৈ আহিম নেক্সট ভিডিওত আপোনালোকে যিমান পাৰে হিমান শেয়াৰ কৰি দিব নাপাহৰিব আৰু পেজটো ফলো কৰি দিব আৰু যি সকলে ইউটিউবত চাই আছে প্লিজ সকলোৱে সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো ধন্যবাদ